এয়া সোমাই আহিছে আমাৰ এয়া নব আমাৰ নব এইফালে আছে পেগু আহিছে আমাৰ পেগু সোমাই লাজ নকৰিবা পেগু সোমাই আহিছে এইফালে আমাৰ এইটোৱে আৰু কলকাতাত থকা মুহূৰ্তবিলাক দেখাবলৈ চেষ্টা কৰি থাকো ভাল লগা মুহূৰ্তবিলাক হা ভিতৰত আছে ভিতৰত আকৌ থাপা চক এবাৰ দেখাই দিছো আমাৰ ফালৰ পৰা এইজন বনাই আছে দেখিছে এবাৰ বিচাৰি ডাঙৰ কেৰাহীটো পালে সেইটো কিন্তু ডাঙৰ কেৰাহী আৰু ইমান ধুনীয়াকে মানে মাংসখিনি হেৰি কৰি ৰাখিছে এইফালে ভিতৰত আছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰকৱে ব্লগছ তো আজি এটা আমি ছাডেনলি এটা পাৰ্টি আমি এৰেঞ্জ কৰিলোঁ আমাৰ ছাৰৰ লগত তো সেইটো কাৰণে আমি গোটেইখিনি একগোট হৈ পেলাই ঠিক আছে কোন কোন আহিছে মই এবাৰ দেখাই দিম মোৰ লগত আৰু মানে আমাৰ যি ছিনিয়ৰ পাছৰ আছে তো তেওঁৰ ৰুমত আমি ইমান ধুনীয়াকৈ সৰু হৈ ৰুমটো কিন্তু ইমান ধুনীয়াকৈ মানে সজাই পৰাই ৰাখিছে আমাৰো ভাল লাগিছে ত' পাৰ্টি আমাৰ লগত কোনে কোনে পাৰ্টিচিপেট কৰিছে এই পাৰ্টিটোত এবাৰ মই দেখাব বিচাৰিছোঁ মোৰ লগত আছে এইফালে শদিয়াৰ ধেমাজিৰ আমাৰ পেগু আছে পংকজ পেগু এইফালে আছে চিনাকি কৰিছোঁ ভাৰ্গৱ আছে এইফালে আছে নৱ মোৰ বন্ধু সতীৰ্থ আৰু এইফালে আছে ডেকা তো ডেকা মংগল মানে আমি পাৰ্টিটো মানে এনেই আমি এটা সৰু এটা ক্লিপ ৰাখিবৰ কাৰণে এইটো আমাৰ এটা মেমৰি ৰাখিবৰ কাৰণে এই ভিডিঅ'টো শ্বুট কৰিছোঁ তো আপোনালোকক দেখাম বাকী আমাৰ থাপাচাৰ আছে ভিতৰত অলপ দেখাই দিছোঁ এবাৰ মাংস বনাই আছে এতিয়ালৈকে ঠিক আছে হোৱা নাই বনাইছে কি হৈছে এবাৰ আপুনি কৈ দিয়ক অসমীয়াত এবাৰ অসমীয়াত কিবা এটা কৈ দিয়ক তামচা অকণমান লাজ কৰিছে বাৰু বস্তু আপোনালোকক দেখাবলৈ মন গ'ল সৰু সুৰা বস্তু কিন্তু হ'লেও মানে এটা স্পেচিয়েলি মমেণ্টে হয় এইটো ইয়াত আমি খোৱা গিলাচবিলাকত এইটো চব এইটো মোৰ চাইন মৰা আছে এইটো হ'ল আমাৰ ছাৰৰ থাপা ছাৰৰ চাইন আৰু এটা আছে এইটো ৰাজেশ চৌধুৰী এইটো ৰাজেশ চ' যাতে আমাৰ মানে ডিছপ'জেল আমাৰ এইকেইটা গ্লাছকেইটা যাতে মিছ নহয় কাৰো জয় আই অসম আমি বেলেগ বস্তু খোৱা নাই কিন্তু দেই আমি কল্ড ড্ৰিংকছ খাই আছো বিহু 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 और एक बार वन सेकेंड और एक बार सर और एक बार পেলাই দে ডাইরেক্ট মারি দে কৰিছে এয়া মাছ এইফালে ডেকাই টেষ্ট কৰিলে কেনেকুৱা হৈছে ডেকা ক্লিয়াৰ হৈছে ভাৰ্গৱ দা কেনেকুৱা হৈছে মাছ ঐ ভাৰ্গৱ দা কেনেকুৱা হৈছে মাছ বহুত ধুনীয়া হৈছে ৰাজ কেনেকুৱা হৈছে একদম পাৰফেক্ট পংকজ কেনেকুৱা হৈছে মজা পংকজে পুৰা হাৰ্ডি পাইছে মাছত একদম মানে পুৰা একদম গৰম এই কোল্ড ড্ৰিংকছৰ লগত এইটো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ এটা এইটো কোল্ড ড্ৰিংক থামছ আপৰ লগত আমি মাছ খাইছো চ' মানে এইটোৱে আৰু মাছটো ফ্ৰাই কৰিলে ছাৰে ভিতৰৰ পৰা আমাক আনি দিছে ইমান ধুনীয়াকৈ বনোৱাৰ কাৰণে
ছাৰক অশেষ ধন্যবাদ আৰু আমি সাডেনলি প্লেনিং কৰাৰ কাৰণে এইটো হৈ গ'ল আৰু আজি সাডেনলি এটা শৰ্ট ভিডিঅ' ক্লিপ এটা ৰাখিলো অসমৰ পৰা বাহিৰত থাকিও যে এনেকুৱা এটা আমাৰ অনুভৱ আহিছে যে আমি মাঘৰ বিহু উদযাপন কৰি আছো তেনেকুৱা এটা লগতে ঠাণ্ডাটো আহি পৰিছে নহয় নব আহিছে নেকি তো গাইজ চাই থাকিব মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম এনেকে যিটো মানে আজি শ্বৰ্ট এটা ভিডিঅ' ক্লিপ ৰাখিলো চ' আপোনালোকে চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মাঘৰ বিহুৰ এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ অসমত আমিতো ক'ব পৰা নাই হ'লেও ইয়াতে আজি মানে এনেকুৱা এটা ফিল হৈছে কি আমি মাঘৰ বিহু উদযাপন কৰি থকা নিচিনা লাগিছে ইয়াত থেংক ইউ ছ' মাছ গাইজ এইখিনি আপোনালোকক মানে সকলোকে দেখালো অসমবাসী ৰাইজক আগলৈ দেখাই যেন চাই থাকিব থেংক ইউ আশা কৰোঁ আশীৰ্বাদ কৰিব সকলোৱে লাইক আমাৰ যিটো ভিডিঅ' বনাইছো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিয়ে ঠিক আছে থেংক ইউ So guys, actually আমাৰ এটা খানা হৈ আছে ৰুটি ৰুটি হৈ আছে আমাৰ এটা চিকেন যিটো আপোনালোকে বনাইছিলে এয়া আমাৰ থাপাছৰ স্পেশাল একদম সাংঘাতিক হৈছে সাংঘাতিক গাইস কেনেকুৱা লাগিছে চিকেন হেটো বহুত বেছি ভাল গাইস কেনেকুৱা লাগিছে নেপাল ষ্টাইল মজা লাগিছে এই নব কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে একচুয়ালি বহুত এই কেনেকুৱা লাগিছে এ কাৰ্বি আংলঙৰ পৰা এডৱাৰ্ড কাৰ্বিত কোৱা কেনেকুৱা লাগিছে কাৰ্বিত কেনেকুৱা একদম চমে পিঙালো এই কাৰ্বিত কোৱা কেনেকুৱা এই একদম সাম জেনে এডৱাৰ্ড এনে কেনেকুৱা লাগিছে এডৱাৰ্ড কেনেকুৱা লাগিছে কৈ দিয়া কাৰ্বিত চমে পিঙালো इतुन नीक लो माने आर्लेंगला ना कार्बी लैंग्वेज में ईक बोले तो बड़ा भैया को बोलते हैं ये मेरा नीक से बनाए ला कि तुन लो लम गया खाना है चमे पिङालो थैंक यू ये थैंक यू सर आपकी तरफ से नेपाल की तरफ से एक भाषा बोल दीजिए जे कैसा लग रहा है हम लोग का ये कंट्रीब्यूशन नमस्ते नमस्कार नमस्ते नमस्ते नमस्कार नहीं नेपाल से बोल रहे हैं नेपाली में नेपाली लैंग्वेज मेरो आसामीज भाइ गुरु अनि के भन्नु मलाई समझमा आयो अच्छा लगा सब कुछ हम लोग के साथ है आप जो पार्टी सडनली हम लोग किए तो कैसा लगा आपको अच्छा लगा है तो एक्सप्लेन कीजिए हाँ ये भाई लोग के साथ शादी हुई अच्छा ओके थैंक यू सो मच थापा सर एंड अभी जो मिसिंग लैंग्वेज होता है हम लोग का असम का एक होता है उस थोड़ा कुछ बोलेगा बोलो ये हो गया वो तो मिसिंग भाषा को दिया मिसिंग भाषा मिसिंग लैंग्वेज मलाई नेपाली सुने তুমি নেপালী হেড কোৱা অলপ मिसिंग को की नेपाली हो ए আমি কি নাজানো নেকি ইউটিউবার দম দিয়ে নেকি এই পেগু আমার वेलकम बैक टू माय यूट्यूब चैनल रॉक गोगोई व्लॉग्स तो आज हम लोग पार्टी किया थोड़ा बहुत तो हम लोग का साथ है सारजी तो सारजी की वजह से ऐसा हुआ है तो सार লগতে গোটেইখিনি হল অলপ হিন্দীটো কৈ দিলো সো সাৰে অকমান মানে অসমীয়া কথা বুজি পাই কবলৈ অলপ ৰিপ্লাই কৰিব দিগদাৰ হয় সেইটো কাৰণে সো গোটেইখিনি আমি আছো তো হেক কৰিলো আজি তো ইমানতে মোৰ ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিবিলাকে নতুনকৈ আহিছে নটিফিকেশ্যন প্ৰেছ কৰি দিব লগতে ছাৰক এটা ৰিকুৱেষ্ট কৰিব বিচাৰে ছাৰ নেপালৰ পৰা হয় সো ছাৰ জয় আই অসম তো সকলোকে কৈছো জয় আই অসম ওৱান্স মোৰ সো তো আপোনালোকে লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব যিবিলাকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় নটিফিকেশ্যন আগতীয়াকৈ পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক নটিফিকেশ্যন প্ৰেছ কৰি দিব যিটো বেল আইকন থাকে বেল আইকনটো প্ৰেছ কৰাৰ পাছত মোৰ ভিডিঅ'বিলাক যাতে আপোনালোকে আগতে পায় তো আজিলৈ শুভৰাত্ৰি সকলোকে আকৌ লগ পাম ধুনীয়াকে জয় আই অসম বাই বাই चौधरी